মানকাছৰ ভাৰত বাংলা সীমান্তত 8 গৰু 2 সহ 2 সৰবৰাহকাৰী আটক। সীমান্ত সুৰক্ষা বাহিনীৰ চকুত ধুলি দি মানকাছৰ ভাৰত বাংলা সীমান্তৰে একাংশ বেপাৰীয়ে চলাইছে বাংলাদেশলৈ চোৰাং গৰুৰ ৰমৰমীয়া বেহা। প্ৰাপ্ত খবৰ অনুযায়ী যোৱা নিশা 10 শালমাৰা মানকাছৰ জিলা সদৰ হাথিঙিমাৰীৰ পৰা প্ৰায় 3 কিলোমিটাৰ নিলগত থকা দক্ষিণ শালমাৰা থানাৰ এলেকাৰ খাৰুৱা বান্ধা আৰক্ষী চকীৰ ভাৰত বাংলা সীমান্তৰ শিশুমাৰা BUPৰ 6 নং BNBHFৰ কৰ্তব্যৰত তহলদাৰী জোৱানে 8টা গৰুসহ 2জন চোৰাং গৰু সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়। বাংলাদেশলৈ চোৰাংভাৱে গৰু পাৰ কৰিবলৈ লওঁতেই আটক হোৱা সৰবৰাহকাৰী 2জন সুখচৰ ভাৰত বাংলা সীমান্তৰ পাইকাৰ কান্দি গাঁৱৰ বাসিন্দা দিখাদ আলীৰ পুতেক মুলুক চান আৰু দক্ষিণ খুপাটিয়া গাঁৱৰ বাসিন্দা বক্কৰ আলীৰ পুতেক আশাফুল আলী বুলি জানিব পৰা গৈছে। সীমান্ত সুৰক্ষা বাহিনীয়ে 8টা গৰুসহ আটক সৰবৰাহকাৰী 2জনক ইতিমধ্যেই খাৰুৱা বান্ধা আৰক্ষীৰ হাতত গতাই দিছে। মন কৰিবলগীয়া যে সীমান্ত সুৰক্ষা বাহিনী আৰু 10 শালমাৰা মানকাছৰ জিলা আৰক্ষী প্ৰশাসনৰ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজতো কেনেকৈ একাংশ বেপাৰীয়ে চোৰাং গৰুৰ ৰমৰমীয়া বেহা অব্যাহত ৰাখিছে, এয়া এক ৰহস্যৰ বিষয় হৈ পৰিছে। হাথিঙিমাৰীৰ পৰা খাইৰুজ্জামান ৰাছেলৰ ৰিপৰ্ট, দৈনিক গণবাৰ্তা।